নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মায়া স্বাগতম জনাইছোঁ মায়াৰ আছামিজ কিচেনলৈ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে বগৰী আচাৰ। আৰু এই বগৰী আচাৰটো আজি মই জ্বলা, মিঠা আৰু নিমখ দি বনাইছোঁ। খাবলৈ খুবেই সোৱাদ লগা হয়। আপোনালোকে এবাৰ বনাই ষ্ট'ৰ কৰি ৰাখি দিব পাৰিব 6 মাহ 1 বছৰলৈকে। আৰু এতিয়া যিহেতু বগৰীৰ ছিজন, আপোনালোকে বগৰী অলপ সংগ্ৰহ কৰি লওক আৰু এই ধৰণৰ আচাৰ এটা বনাই ৰাখি থওক। তো প্ৰথমতে মই মছলাখিনি তৈয়াৰ কৰি লওঁ। তাৰ কাৰণে মই এয়া দিছোঁ গুৱামৰি 1.5 চামুচ, গোটা ধনিয়া দিছোঁ 1.5 চামুচ, গোটা জিৰা 1.5 চামুচ দি দিম আৰু এয়া মই আজৱাইন দিছোঁ 1/2 চামুচ। আৰু এই গোটেইখিনি মই এবাৰ ভাজি ল'ম আৰু লগতে মই জলকীয়া 4টা দি দিছোঁ। আৰু এয়া মছলাখিনি মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া মই মছলাখিনি ভাজি ল'ম। তাৰ আগতে মই বগৰীখিনি দেখুৱাইছোঁ। এয়া চাওক, মই বগৰীখিনি ধুনীয়াকৈ ধুই শুকান কৰি লৈছোঁ, পানী যাতে অকণো নৰখে, নহ'লে আচাৰটো বেয়া হৈ যাব। আৰু এনেকৈ ফালি ফালি দিব। এনেকৈ ফাটাই দিলে আচাৰৰ ভিতৰলৈকে, মানে বগৰীৰ ভিতৰলৈকে মছলাখিনি সোমাই যাব, খাবলৈ খুবেই সোৱাদ লগা হ'ব। এয়া চাওক, মই ৰেডি কৰি ল'লোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু গৰম কৰাৰ পিছত ইয়াত মই মছলাখিনি দি দিছোঁ। ভালদৰে মছলাখিনি কম জুইত মই ভাজি ল'ম। যেতিয়া ধুনীয়া এটা গোন্ধ ওলাই আহিব, তেতিয়া মোৰ ভাজাখিনি হৈ যাব। আৰু এনেকৈ লৰাই থাকিব, নহ'লে তলৰখিনি জ্বলি যাব পাৰে। গোটা জলকীয়াকেইটা মই এনেকৈ হাতেৰে ছিঙি দিছোঁ, তেতিয়া খুব সোনকালে ভাজি হৈ যাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনটো আপোনালোকে প্ৰথমতে পাই যায়। লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়া মোৰ এই ভাজিখিনি হৈ গ'ল। অলপমান ঠাণ্ডা হোৱাৰ পিছত মই এনেকুৱা ধৰণৰ এটা খুন্দনা লৈ লৈছোঁ আৰু ইয়াত মই এতিয়া গোটা মছলাখিনি খুন্দি ল'ম। আৰু এই মছলাখিনি মই একেবাৰে মিহি পাউডাৰ বনাই নিদিওঁ, অকণমান আধা খুন্দা কৰি ল'ম। আৰু আচাৰত আধা খুন্দা মছলা দিলে বেছি ভাল লাগে, ফ্লেভাৰটো খুব ধুনীয়াকৈ আহে আৰু খোৱা সময়তো যেতিয়া দানা দানা ভাৱ এটা আহে, তেতিয়া খুব ভাল লাগে। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰতো গুড়া কৰিব পাৰে, খালি খেয়াল কৰিব যাতে পাউডাৰ হৈ নাযায়। এতিয়া এই মছলাখিনি মই প্লেট এখনত লৈ লৈছোঁ। ইয়াতে মই নিমখ দিছোঁ 1.5 চামুচ, আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। নিমখখিনি দিয়াৰ পিছত মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছোঁ কালাৰৰ কাৰণে, আপোনালোকে দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু এয়া মই এটা কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীটো খুব ভালদৰে গৰম হোৱাৰ পিছত মই সৰিয়হৰ তেল দিছোঁ। তেল অলপ বেছিকৈ দিব লাগে, কিয়নো আচাৰত অকণমান তেল হ'লে ভাল হয়। তেলখিনিত মই দি দিছোঁ পাঁচফোৰণ 1 চামুচ। পাঁচফোৰণখিনি ভালদৰে ভাজি উঠি আহিছে, আপোনালোকে দেখা পাইছে ফেন ওলাইছে। আৰু এনেকৈ অকণমান লৰাই পেলাই ভাজি দিম, আৰু ফ্লেভাৰটো খুব ভাল হয় পাঁচফোৰণ দিলে। পাঁচফোৰণখিনি ভাজি হৈ গৈছে। ইয়াতে মই এতিয়া শুকান জলকীয়া দি দিম। শুকান জলকীয়াকেইটা এনেকৈ ছিঙি পেলাই দিম। জ্বলা অকণমান হ'লে ভাল লাগে আচাৰত। আৰু যিহেতু মই আজি মিঠা বনাম, সেয়া মই গুড় দি দিছোঁ। যদি বগৰীটো বেছি টেঙা থাকে, তেনেহ'লে আপোনালোকে গুড়ৰ পৰিমাণ অলপ বঢ়াই দিব। আৰু যদি বগৰীটো মিঠা থাকে, তেনেহ'লে গুড় অলপ কমকৈ দিলে হ'ব। সামান্য পানী দি পেলাই মই এইখিনি ভালদৰে উতলাই ল'ম। আৰু জ্বলাৰ কাৰণে মই শুকান জলকীয়া দিছোঁ। শুকান জলকীয়াৰ ফ্লেভাৰটো ভাল লাগে আৰু শুকান জলকীয়াৰ জ্বলাটো বহুতখিনি বেছিয়ে হয়, সেইকাৰণে মই এনেকৈ বেছিকৈ দিয়া নাই, 4টামান দি দিছোঁ। আৰু আগতে মছলা বনাওঁতে মই 4টা দিছোঁ। আৰু এইখিনি হৈ যাব। এতিয়া মই ভালদৰে গুড়খিনি পগাই ল'ম। আৰু আপোনালোকে দেখা পাইছে খুব ধুনীয়া ফেন উঠিছে আৰু কালাৰটো খুব ভাল লাগিছে। এনেকৈ মিডিয়াম হিটত মই গুড়খিনি পগাই ল'ম। অকণমান যেতিয়া ডাঠ হৈ আহিছে, তেতিয়া মই বগৰীকেইটা দি দিছোঁ। আৰু মোৰ বগৰীকেইটা অকণমান বেছি টেঙা আছিলে, টেঙা থকাৰ কাৰণে গুড়ৰ পৰিমাণটো অকণমান বঢ়াই দিছিলোঁ। আপোনালোকে আপোনালোকৰ বগৰীটোৰ টেষ্ট অনুসৰি গুড়টো দিব। আৰু এনেকৈ লৰাই থাকিব লাগিব। আৰু এতিয়া মই মছলাখিনি দি দিম। এই যে মই মছলাখিনি তৈয়াৰ কৰি লৈছিলোঁ, নিমখটো দি দিছোঁ। এইখিনি এতিয়া গোটেইখিনি এনেকৈ দি দিছোঁ। গেছৰ ফ্লেমটো মই কিন্তু এতিয়া মিডিয়ামতে ৰাখিছোঁ। আৰু এতিয়া ভালদৰে লৰাই দিম, যাতে বগৰীখিনিৰ ভিতৰলৈকে মছলাবিলাক সোমাই যায় আৰু গুড়ৰ মিঠাখিনিও সোমাই যায়। খুব ধুনীয়া জ্বলা মিঠা আচাৰ এটা মই আজি বনাবলৈ লৈছোঁ। খুব ভাল লাগিছে আৰু টেষ্টটো খুবেই ভাল লগা হৈছিলে। আৰু এয়া চাওক, মছলাখিনি খুব ধুনীয়াকৈ বগৰীখিনিৰ ভিতৰলৈ সোমাই গৈছে, কিয়নো মই মিডিয়াম ফ্লেমতে উতলাই আছোঁ। আৰু লাহে লাহে উতলিলে খুব ধুনীয়াকৈ মছলাবিলাক সোমাই যায়। আৰু এয়া চাওক, আচাৰখিনি দেখিবলৈ খুব ধুনীয়া লাগিছে আৰু খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ আচাৰবিলাক সংৰক্ষণ কৰি 1 বছৰলৈকো ৰাখি দিব পাৰে। আৰু এয়া মোৰ আজি আচাৰখিনি বনাই হৈ গৈছে। গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ। আৰু এই আচাৰখিনি মই এটা বৈয়ামত ভৰাই থৈ দিম, যেতিয়া ঠাণ্ডা হ'ব। আৰু আপোনালোকে আন ছিজনত যেতিয়া বগৰী নাথাকে, তেতিয়া খাবলৈ যেতিয়া মন যাব, তেতিয়া এইখিনি উলিয়াই খাব পাৰিব। এতিয়া বৰ্তমান মই 1 বাতি উলিয়াই লৈছোঁ। আজিলৈ ইমানেই। নতুন ভিডিঅ'লৈ আকৌ আহিম। আপোনালোকে ভালে থাকিব। জয় আই অসম।